Hi guys, so welcome back to my new another vlog. তো গটিকে আজি নতুন এটা কন্টেন্ট এটা লৈ আহিছো আপোনালোকৰ মাজত। তো গটিকে ভিডিও দিবলৈ আজি কালি বৰ সহজ হ'ব কাৰণ এটাই তো ওয়াইফাই কানেকশনটো ঘৰত মই লগাই লৈছো। তো গটিকে ভিডিওটো আপোনালোকে চাই থাকিব। তো দাদাসকলো আহি গ'ল লগাবলৈ কানেকশনটো। তো গটিকে কি আছে কি নাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো গটিকে আমি বলক ভিডিওটো এতিয়া আৰম্ভ কৰোঁ। তো আমি গটিকে চাই থাকোঁ ক'ৰ পৰা বহুত মোৰ ঘৰটো অলপ ভিতৰত একচুৱেলি কিন্তু বহুত ৱায়াৰ খাব বুলি কৈছে। তো গটিকে আপোনাক দেখুৱাই আছো বলক। এইটো জখলা বগাই বগাই ওপৰলৈ উঠি গ'ল হা বহুত ওখত মানে ৰিক্সো আছে দেই ভয়ো লাগিছে মোক আকৌ কি কৰিব উপায় নাই আৰু যাৰ যিটো কৰ্ম কৰিছে আৰু উপায়টো নাই লগাইছে বহুত ৰিক্সত লগাইছে তাৰ দি ওপৰত মেইন কাৰেণ্টৰ তার গৈছে আমাৰ ওপৰত তো কি কৰিব দাদাই লগাইছে আৰু চাই থাকিব ভিডিঅ'টো এই ছাগলী কি কৰিছ তোৰ ঘৰৰ নাম কি একচুৱেলি আমাৰ ঘৰটো অলপ ভিতৰত গলিত আছে সেইকাৰণে অলপ ৱায়াৰটো অলপ লাগিছে আৰু উপায় নাই যাওঁ আৰু নি কিবা কিবা ফিক্স কৰিলে এনেকৈ মই লটকাই পিনে এনেকৈ হা কি কি আছে লগাই দিয়াচোন আছে ন তোমালোকৰ ওচৰত থাকে অলপ ওপৰত লগাই দিলে এইটো পাছপৰ্ট মাৰি ৰাখিব লাগিব নহ'লে ওচৰ চুবুৰীয়া মানুহকেইটা পাই যাব হা হা পাছপৰ্ট থাকিব অলপ ওখ দি দিয়া বাছ হ'ব পোৱালিকেইটা আহি চুই থাকিব এটা ভিডিঅ' আপলোড কৰি দিবলৈ কিমান দেৰি লাগি যায় ন গোটেই ৰাতি লাগি যায় গম পায়নে এতিয়াতো ফটাফট হৈ যাব হা হা জিঅ' চিমত হা আছে কল কল কৰিম বুজিলা কথাটো কি ক'লে হৈছে তেতিয়া সোনকালে হয় মানে হে বহুতে নাজানে টেকনিকেল কাম বহুত আছে ন এইবিলাক কি বোলে আপোনালোকে জানে এইটো লাইন তো মোৰ অলৰেডি ব্ৰডবেণ্ড লগোৱা হৈ গ'ল তো গতিকে কিমান খৰচ হৈছে হা আৰু কিমান টকা লাষ্টৰ ফাইনেল মানে 50 মিটাৰ ৱায়াৰ ফ্ৰী দিছিলে সিহঁতি মোৰ কানেকশ্যনটোৰ পইচাটোৰ পৰা বাকী যিটো ৱায়াৰ লাগে সেইটো এক্সট্ৰা পাৰ মিটাৰ 10 টকাকৈ ভৰিব লাগে তো মই অলপ পইচা ভৰিলোঁ আৰু তো গোটেই টোটেল খৰচা মোৰ 5000 টকা খৰচা হৈছে তো গতিকে এই চক মই এইটো ব্ৰডবেণ্ডটো লাগি গ'ল মই দেখুৱাই দিছোঁ আপোনালোকক চাইছে এইটো চক লগাই থৈ গৈছোঁ ঠিক আছে এইটো মোৰ ব্ৰডবেণ্ড লাগি গৈছে চালেতো তো সেয়াই আপোনালোকে যদি লগাব ইচ্ছা থাকিলে তো মই সিহঁতৰ নাম্বাৰটো মই তলত দি দিম তো হেল্ল' গাইজ তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তো লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
আৰু কৰি ল'ব যিহেতু মই 1K কৰি লওক আৰু মই এটা ভিডিঅ' এটা বনাইছিলোঁ আপোনালোকক যে 500 যেতিয়া ছাবস্ক্ৰাইবাৰ হৈছিল মই এটা গিভ ৱে এটা প্ৰাইজ এটা ৰাখিছিলোঁ হয়তো আপোনালোকৰ হয়তো মনত থাকিবও পাৰে আৰু যদি মনত নাথাকে মোৰ এই 500ৰ চেলিব্ৰেশ্যনৰ যদি ভিডিঅ'টো আপোনালোকে চালে গম পাব মই এটা প্ৰাইজ ৰাখিছিলোঁ যেতিয়া মোৰ 1K হ'ব তো গিভ ৱে এটা প্ৰাইজ এটা ৰাখিছোঁ মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে তো ছাবস্ক্ৰাইবাৰ মাজতে লটাৰী হ'ব তো অনলি এজন মানুহে পাব তো ঠিক আছে অনলি এজন ছাবস্ক্ৰাইবাৰে পাব চবেই নাপায় একচুৱেলি চবৰ দিবলৈ মোৰ ক্ষমতাও নাই যিকোনো এজন মানুহে পাব তো গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰক ঠিক আছে যিহেতু মই নতুন ইউটিউব কৰি আছোঁ তো আপোনালোকে ছাপোৰ্ট কৰিলেতো মই আৰু ভাল ভাল তাতকৈ ভিডিঅ' দি থাকিবলৈ মই চেষ্টা এটা কৰি থাকিম আপোনালোকৰ মাজত তো গতিকে হ'ব থেংক ইউ